Hello everyone, welcome back to my channel. আৰু আজি আছো মই মাৰ ঘৰত আৰু ভাবিলো আপোনালোকক একদম সৰু এটা ভিডিও শেয়াৰ কৰো ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কৰো তাকে কি খাও হেতুৱে দেখুৱাম আৰু এইফালে দেখিছেনে পাপাই ৰুটি বেলি আছে মায়ে বনাই আছে আৰু এটা সাইডে পাতি থৈছে চাহ সো আৰু এইফালে আমাৰ হৈ গল একটা ব্ৰেকফাষ্ট ৰেডি ৰুটি ভাজি আৰু লাল চাহ আৰু এয়া হৈ গল পনিৰ মই পনিৰ খাই ভাল পাওঁ সো পাপাই পনিৰ আনিছিলে আৰু পনিৰ আনিলে মই কি কৰো অকনমান পনিৰ এনেকৈ চেনি লগাই কেসাকে খাই ল মানে মই ভাল পাওঁ বিৰাট ভাল পাওঁ এনেকৈ খাই অকনমান হলেও খামেই আৰু তাৰ পাছতে বাকি যি হয় হ'ব মানে আৰু এনেকৈ মোৰ নিচিনাকৈ খাই বাৰু কোনে কোনে ভাল পায় যদি কোনোবাই ভাল পায় কমেন্টত জনাবলৈ নাপাহৰিব আৰু তাৰ পাছতে আমি গলো টাউনলৈ এটা বিশেষ কামত কি কামত গৈছিলো কম বাৰু অলপ পাছত আৰু আহোতে লৈ আহিছিলো এয়া চানা সো চানা খাই আছো আৰু ৰাস্তাতে এজন মানুহে বগৰীটো বিকি আছিলে বগৰীটো খাই খুব ভাল পাওঁ সেইকাৰণে এই বগৰীটো লৈ আহিলো মাকো দিলো এফালে তাইক ভণ্টিকো দিছো সো আমি খাই বৈ তাৰ পৰা হৈ গল আমাৰ ভাত খাবলৈ আৰু ইফালে আছে পনিৰ বিলাহী দি বনাইছিলে আৰু এয়া মাছ আছিলে মাছ বিলাহী আৰু এফালে কিবা এটা ভাজি কি ভাজি নাজানো আৰু সো আমি খানাটো ধুনীয়াকৈ খাই লম আৰু অলপ আগত যে কৈছিল টাউনলৈ গৈছিলো এটা কাম এটাত সো এই বস্তুটো আনিবলৈ গৈছিলো তো কিবা ধৰিব পাৰিছেনে ৰবৰ দেখাইছো দেখাইছো ৰবৰে লাহে লাহে এখন আনিব গৈছিলো এখন আৰু কি কোৱা দৰকাৰী নাই হয়নে এখন কৈ দিছো আৰু ফাইনেলি বিয়াৰ এলবামখন আহিলে সো এখন আনিবলৈকে গৈছিলো আমি অকণমান আগত ওলাই অকণমান দেখুৱাই দিছো বাৰু গোটেই এলবামখন নেদেখাওঁ এইফালে জোৰণৰ হ'ব এলবামখন গোটেইখন নেদেখাওঁ এদিন দেখুৱাম বাৰু কোনোবা এদিন দেখুৱাম আৰু আপোনালোকক কেতিয়াবা এখন এলবামখন গোটেইখন এদিন দেখুৱাম আজি নেদেখাওঁ কাৰণ আজি দেখুৱালে এনেই আৰু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু আপোনালোকে যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ হৈছে আপোনালোকৰ নেক্সট ভিডিঅ'ৰ সৈতে বাই বাই